গাইজ মই ৰাতুল গগৈ আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বৰ্তমান উপস্থিত আছোঁ এডোখৰ সীমান্তৱৰ্তী অঞ্চল মানে নাগালেণ্ডৰ অসম ৰাজ্যৰ সীমামূৰীয়া অঞ্চল। খুব ধুনীয়া ঠাইডোখৰ। ইয়াৰ লগত মোৰ ভাইটি আহিছে, হাই বুলি কৈ দিয়া। এতিয়া আমি আপোনালোকক এই মানে চাৰিও পৰিৱেশৰ সৌন্দৰ্য দেখাবলৈ চেষ্টা কৰিম। এক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। ইয়াতে ধুনীয়া মানে নীলা নীলা পানী আছে। আপোনালোকক পাহাৰ দেখাম, চাওক আপোনালোকক ধুনীয়াকৈ দেখা। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকক। গতিকে বলক বেছি দেৰি নকৰি ভিডিঅ'টোকে আৰম্ভ কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, কি এক সুন্দৰ মনোৰম দৃশ্য। মানে চাৰিওফালে একদম ফৰকাল চিকচিকীয়া। এইফালে পানী আছে, পুখুৰীত চফা পানী, ওপৰত পাহাৰ আছে। এইটো পাহাৰ চাওক। ভিতৰ ভাগলৈ যাবলৈ চেষ্টা কৰিছোঁ, তথাপিও চাওঁচোন কিমান দূৰ আগবাঢ়িব পাৰোঁ। মানে সফল হওঁ। আৰু আহিছে কিছুমান মানুহ চাবৰ কাৰণে, ফটো মাৰিবৰ কাৰণে আহিছে। মানে চাওকচোন কি প্ৰাকৃতিক পৰিৱেশ। আপোনালোকক ওপৰৰ চোৱা দেখাব পৰাই নাই। মই ওপৰলৈ উঠি যাম বাৰু এতিয়া। কি সুন্দৰ পৰিৱেশ। আমাৰ বৰহোলা কোন কোন ফ্ৰেণ্ডে চাই আছা এটা কমেণ্ট দিবলৈ নাপাহৰিবা দেই। চাওকচোন কি সুন্দৰ মনোমোহা, কি চফা, একদম ফ্ৰেছ। এতিয়া আমি ওপৰৰ ফালে উঠি যাম, ওপৰলৈ উঠি যাম। সেইটো ভাইটি আগত গৈ আছে, চাওক সেইডোখৰ পাহাৰলৈ ওপৰলৈ আমি উঠি আহি আছোঁ। ওপৰৰ পৰা আপোনালোকক দেখাওঁচোন কেনেকুৱা লাগে। তলডোখৰ পৰা দেখালোঁ আপোনালোকক। আমি এতিয়া বন্ধুসকল পাহাৰৰ ওপৰ চোৱালৈ উঠি আহিছোঁ। তো চাওক এটা ইমান ডাঙৰ হিল দেখিছেনে বাৰু? সেই বেক চাইডখন চাওক কি ধুনীয়া দেখিছে আপোনালোকে। চাওক কি বিউটিফুল প্লেচ দেখিছে। চাৰিওফালে সেইফালে পাহাৰ আছে। পাহাৰ ষ্টাৰ্টিং মানে আমি ভিতৰলৈ নাযাওঁ, লকডাউন চলি আছে। আমি সেইকাৰণে ইয়াৰ দাঁতি কাষৰীয়া যিবিলাক অঞ্চল মানে যিবিলাক প্ৰাকৃতিক পৰিৱেশ তাকে দেখাইছোঁ আপোনালোকক। এইবোৰ শিলাময় চাওক, এইবিলাক অৱশিষ্ট। আমি এতিয়া মানে অলপ ভৈয়ামৰ পৰা ওপৰত আছোঁ। বলক চাই থাকক ভিডিঅ'টো। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে খোজকাঢ়ি? মস্তি লাগিছে। বৈ আগত এয়া ভাইটি গৈ আছে, দেখিছে আপোনালোকে। গাইসকল একদম পাহাৰৰ ওপৰত মানে শিখৰত আছোঁ। বগা বগা লাগিছেনে? ফ্ৰেছ ফ্ৰেছ। এইটো চাওক কিমান তলত আছেগৈ। ভাবি চাওক আপোনালোকে, সেইবিলাক ওলাই আছে ভৈয়ামৰ মাটি, দেখিছে? এইটো চাওক পৰিৱেশ, কি সুন্দৰ পৰিৱেশ। পাহাৰৰ ওপৰৰ পৰা চাওক ভৈয়ামখন কেনেকুৱা লাগিছে দেখিবলৈ। চাওক এখন আৰ্ট কৰি থোৱা পেইণ্টিঙৰ নিচিনা লগা নাইনে বাৰু বন্ধুসকল? সেইবিলাক কঠীয়া চাওক পাই থৈছে। ইয়াত কি চফা পানী আছে, নীলা নীলা পানী। চাওক 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 এইখন ভৈয়াম জিলিকীয়া, একদম গুৱাহাটী গুৱাহাটী লাগিছে।
বাপ্পাও ইমান চ' বন্ধুসকল এতিয়া আমি ঘৰলৈ যাওঁগৈ মানে আৰু বহুত জেগা আছিলে খালি দেখাবলৈ অকণ প্ৰব্লেম হ'ল আৰু খুব দুপৰীয়া হৈ আছে যাবলৈ বেয়াও লাগে একদম ওপৰলৈ এইখনি মোৰ মানে ৰেলীখনি লৈ আহিছোঁ ৰেলী নহয় চৰি ভেলীখন এইখনতে এতিয়া আহিছিলোঁ আৰু এইখনতে আহিছিলোঁ বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰিব লাগিব আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব লগতে আপুনি যদিহে মোৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু আজিলৈ ইমানতে সামৰিছোঁ পুনৰ লগ পাম জয় অসম।